বিয়া পাতা হয় নে আমি বিয়া পাতা বিয়া পাতা হয় আপুনি ট্ৰাই নকৰে ৱাইফ লগত চাই লওক ইয়াৰ লগত ট্ৰাই নকৰিব দেই চাকৰি পোৱাৰ আগত তুমি বিয়া পাতিলা ক'ৰ পৰা এনেকৈ খেয়াল মনত আহিলে যে আপোনাক হেই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' আমি এতিয়া ডিমাপুৰত ডিউটি আহি কিনে বহুতো এনজয় কৰিছোঁ আমি সময় বহুত হৈ গ'ল 15 দিন 20 দিনমান হৈ গ'ল আমি ইয়ালৈ অহা একজেক্টলি ডেটটো ক'ব নোৱাৰি কেতিয়া আহিছোঁ কেতিয়া যাম কি কৰি আছোঁ কিন্তু এতিয়া ডিউটিৰ ক্ষেত্ৰত আহিছোঁ আমি চ' আমাৰ ডিউটিৰ ক্ষেত্ৰত আহি কিনে বহুতো এনজয় কৰিলোঁ ডিমাপুৰ বহুত জেগাখন নতুন নতুন জেগা ঘূৰিব পাইছোঁ চাকৰি পাই কিনে ভালে লাগিছে বহুত জেগাখন ঘূৰিব পায় চ' যদি আপুনিও ভাবিছে যে অসমৰ সকলো জেগাত এনেকুৱা ফ্ৰীলি বিন্দাছলি ঘূৰিব বিচাৰিছে তেন্তে আপুনিও অসম পুলিচত জইন কৰিব পাৰে চ' এয়া আমাৰ ভাই বন্ধুসকল প্ৰণৱ তুমি কোৱা চাকৰি পোৱাৰ আগত তুমি বিয়া পাতিলা ক'ৰ পৰা এনেকৈ খেয়াল মনত আহিলে যে আপোনাক ভাব আহিলে যে আপুনি বিয়া পাতি ল'ম যে এতিয়া আমাৰ ভৱিষ্যত কেনেকৈ হ'ব যাতে আমি চাকৰি পাম নাপাম চ' আমি ডিমাপুৰ আহি কিনে কেনেকৈ লাগিছে আপোনাক কওকচোন বহুত মজা লাগিছে ন কাৰণ ইয়াত মানে আৰাম পাইছোঁ মানে শুই গা বিষাই গৈছে হেডকোৱাৰ্টাৰত থকা হ'লে মানে কিন্তু বহুতো কষ্ট পালোঁ হয় কষ্ট নহয় তাত কষ্টটো নহয় কিন্তু ইফালে ইফালে যাব লাগিব গন্তি চন্তি আমনি লাগে 3 টাইম গন্তি নাই কিবা নাই নিচা নাই চ' ইয়াত আহি কিনে একদম শুব লাগে খাব লাগে ডিউটিটো বহুত ভালকৈ কৰি আছোঁ ত' আমাৰ ডিমাপুৰ কেনেকুৱা চহৰ আপোনাক সেইদিনা দেখালোঁ ত' আপোনাক দেখাই আছোঁ যিমান পাৰে দেখাই আছোঁ এয়া চাওক আমাৰ লগৰীয়াসকল এবাৰ কালে ক'ব যে ৱাইফ লগত চাই লওক ইয়াৰ লগত ট্ৰাই নকৰিব দেই ইয়াৰ অলৰেডি বিয়া পতা হয় বিয়া পাতিলোঁ টেনশ্যনে আছোঁ বিয়া পাতিলে কি কৈ আছিলে কিবা এটা কৈ আছিলে বিয়া পাতিলোঁ হ'ব আৰু ন কিন্তু এইটো ডিচিপ্লিনৰ পাক্কা মানুহ চুলি কাটিছে ছাৰ এইটোতো মই সদায় নাকাটো কিন্তু আজি কাটি দিলোঁ হয় কেনেকুৱা লাগিছে দাড়ি চুলি কাটি কিনে বহুত দিনৰ মূৰত দাড়ি চুলি মানে কি যেতিয়া চিভিল অৱস্থা মন থাকে ন তেতিয়া দাড়ি চুলি থাকিলে ভালো লাগে প্লাটুনত থাকি কেনেকুৱা লাগিছে প্লাটুন থাকি ভাল লাগে ধুনীয়া ডিউটি ধুনীয়া ন অঁ আৰাম বেয়া পাইছেনে কামটো মানে বিন্দাছ বঢ়িয়া এই আমাৰ নিতুল দাস তেওঁ এতিয়া হয় আপুনি এটা চাকৰি পোৱাৰ আগতে নহয়তো বিয়া পতা নাই কিন্তু চাকৰি পোৱাৰ লগে লগে আপুনি বিয়া পাতিলে নে কি চাকৰি পাই বিয়া পতা নাই মই নোপোৱা আগত যেনেকৈ কৈছোঁ আপুনি এইটো কিবা কি কয় ইণ্টাৰভিউটো দি হ'ল ৰিজাল্টৰ কাৰণে ৱেইট কৰি পাতি দিলোঁ পাতিলে না ঠিকে আছে বিয়াখন পাতিব লাগিব কিন্তু চাকৰি পোৱাৰ আগতে ক'ৰ পৰা আহিলে যে আপোনাক ভাব আহিলে যে আমি বিয়া পাতিম বিয়া পতাৰ পাছত চাকৰি হৈ যাম বা কিবা এটা কৰিম বুলি আপুনি ক'ৰ পৰা ভাব এইটো আচলতে তেনেকৈ ভবা নাছিলোঁ যে মই বিয়াখন পাতিলেহে মই চাকৰিটো পাম সেইটো হৈ যায় অট'মেটিক বঢ়িয়া তুমি যি এইটো কি জন্ম মৃত্যু বিবাহ বুলি কয় যে মৃত্যুটো গম পোৱা নাই বাৰু এতিয়ালৈকে পোৱা নাই যে কিন্তু জন্মটো গম নাপাওঁ বিয়াটো নিজৰ লগতো কথা থাকে অলপ এইটো হৈ যায় আৰু আচ্ছা আচ্ছা বিয়া পাতিলে বহুত মানে আপোনাৰ বিয়া পাতা জীৱনখন ভালে সকলে যাওক বুলি কামনা কৰিলোঁ এই আমাৰ শৰৎ গুৰুজী আমাৰ এতিয়া বহাটো ৰুমত ৰুমমেট আকৌ এতিয়া প্লাটুনত এতিয়া ৰুমমেট আকৌ কিন্তু তথাপি আমাৰ ছিনিয়ৰ হয় গুৰুজী চ' তেওঁৰ ঘৰ নগাঁও কিবা এটা কওক আপুনি বিয়া পাতা হয়নে আমি বিয়া পাতা হয় আপুনি ট্ৰাই নকৰিব মনতো নাভাবে এই কথাটো মানে মনত ল'ব লাগিব সান্তনা ল'ব লাগিব সান্তনা আচ্ছা ঠিক আছে দে আপুনি এটা প্লাটুনত কেনেকৈ লাগি আছে আপুনি প্লাটুন বেছিকৈ পোৱা নাই পোৱা হেডকোৱাৰ্টাৰ পাইছিলে একদম হেডকোৱাৰ্টাৰ আচ্ছা হেডকোৱাৰ্টাৰ পাই কিনে কেনেকুৱা লাগিছে এতিয়া প্লাটুন এতিয়ালৈকে পোৱা নাই পাইছেনে প্লাটুন কষ্ট পাইছেনে একো নাই কষ্ট কি কষ্ট আছে হয় আৰু এতিয়া ঘৰত যাব না ছুটি কৰিলে কেনেকৈ লাগিব ছুটি দেৰি আছে ছুটি নিদিয়ে কেতিয়া যাব ছুটিটো অতি আগষ্টত ছুটি কৰি কিনে কি কৰিম ভাবিছে আপুনি ঘৰৰ কাম আছে আকৌ ঘৰৰ কামটো কি কৰিব ঘৰৰ কাম যিকোনো থাকে এতিয়া আমি চাই থাকোঁ আমি লামডিঙৰ পৰা ডিমাপুৰত আহিছোঁ ডিমাপুৰত আহি কিনে আমি কেনেকৈ এনজয় কৰি আছোঁ কেনেকৈ ফূৰ্তি কৰি আছোঁ চ' আমি ঘূৰি আছোঁ যে আমাৰ এয়া পিছত চাওক প্ৰণৱ এয়া নিতুল এয়া নিৰ্মল পাতিৰ এই তিনিজন আমাৰ ধেমাজিৰে মই ধেমাজিৰে চ' আমাৰ 4জন ল'ৰাৰ লগতে আছোঁ তেওঁ নগাঁও অলপ আমাৰ ছিনিয়ৰ সেইকাৰণে আগে গৈ আছে চ' এয়া আমাৰ ধেমাজিৰ লগৰ কোৱা আকৌ ভাবিলোঁ মানে মোবাইল নাই হাতত নাই মই ওলাই দিম অলপ তাৰপিছত ইউটিউব চেনেলতে অলপ ওলাম মই ইউটিউবত নিদিম এনে সেই দোস্ত আমাৰ নিৰ্মল পাতিৰ চ' আমাৰ কমাণ্ডো যাব বুলি এটা ফৰ্ম এপ্লাই কৰিছে ফিল যদি কমাণ্ডোত নাম আহি যায় তেনেহ'লে সি আজি ট্ৰান্সফাৰ হৈ যাব তো ছেকেণ্ড টাস্কত আহিবলৈ দৰকাৰ নাই তাত কমাণ্ডোত গ'লে দাড়ি কাটিব নালাগে বুলি ময়ো যাম ভাবিছোঁ কমাণ্ডোত
কিন্তু কি হ'ব এইটো ৰাস্তাটা দাড়ি কিন্তু আহক আসাম পুলিচ বেটেলিয়ানত পুলিচত আহক বিন্দাছকে আৰু কি বোলে প্লাটুনত থাকক আৰু দাড়ি কাটিব নালাগে ডিউটিও নাই 2 তাৰিখৰ পৰা আমি এনে খাব লাগে শুব লাগে শুই আছোঁ ঘূৰি আছোঁ নিশ্চিন্ত নিশ্চিত থাকক বিন্দাছকে কাহিনী এতিয়া যেনেকৈ কষ্ট কৰিছিল আগত এতিয়া বহি বহি ইমানেই আৰাম পাইছোঁ শুই শুই আমি একদম পূৰা গা বিষ হৈছে তো আপুনি আহক হোম পুলিচলৈ জইন কৰক প্লাটুনলৈ যাওক আনন্দ লওক